আহিব বন্ধাকবি নবন্ধাকবি ফুলকবি নুফুলাকবি মাটি কঁঠাল লৈ যাব সস্তা লগাইছো চালা আজি দোকানত এটাও কাষ্টমাৰ নাই যে কি হ'ব এনেকে হলে মোৰ জীৱনটো কি হ'ব ৰে ইফালে ঘৰত ক'ব তেল নাই ৰসুন নাই আলু নাই পিঁয়াজ নাই মই ক'ৰ পৰা কিনি নিম যদি বজাৰত মোৰ বিক্ৰীয়ে নহয় প্ৰভু কি যে হ'ব মই গা নাই ধোৱা যদিও বস্তুখিনিতো গা ধুৱাই আছো ন বিক্ৰীটো হ'ব লাগিছিল ভগৱানেতো দেখিব লাগিছিল ন এনেকৈ বজাৰ হ'লে মই বিয়া পাতি কেনেকৈ খুৱাম বিয়াটো পতা নাই বুলিহে মই ধুনীয়াকৈ আছো এতিয়া আহিব এয়াৰটেল বেঙেনা জিঅ' অমিতা লৈ যাব কম দামত দি আছো ছোৱালী এজনী আহিছে চোনো আজি হেনো মই ইমান লেতেৰা পেটেকে আহিব লাগেনে এনেকৈ ছোৱালী তোৱালীবোৰ আহিলে ভাল লাগে আৰু মনটো এনেকৈ ছোৱালী তোৱালীবোৰ আহি থাকিলে মনটো কিবা এনে ভাল লাগে আৰু চব্জি দোকানী হ'লেওতো মোৰ লেভেলটো অলপ ফালিব লাগিব ন বাইদেউ কিবা ল'ব নেকি সস্তা দিছো লৈ লওক তই মোক কিয় ইমান সৰু ছোৱালীজনীক বাইদেউ বুলি কৈছ যে ভণ্টি কি লাগিব কোৱাচোন নাই মোক একো নালাগে মই ইয়াত এনেই অকণমান দেৰি ৰৈছো ছোৱালীজনীতো ধুনীয়াই আছে ন মই অলপ লেভেল ফালিব পাৰিম এতিয়া চালা ইমান দাম দি বস্তুবোৰ কিনি আনিলো চালা এতিয়ালৈকে বিক্ৰীয়ে হোৱা নাই 20,000 মান টকা মোৰ দোকানখনত সোমাই গৈছে এইটোৰ মানে পইচা ইনকমেই নাই দোকানত বিক্ৰীয়ে নহয় মানে ভণ্টি তুমি ক'ৰবাত যাবা নে কিনো নে কোনোবা নিবলৈ আহিব তোমাক মই বাহনী চুক গাঁৱলৈ যাব লাগে দাদা এজন আহিম বুলি কৈছে মই সেইকাৰণে ৰৈ আছো আহিব যদিতো ভালে আছে নহ'লে মোৰ গাড়ীখন দি তোমাক থৈ আহিব পাৰিলোহেঁতেন এইটোৰ মানে গাড়ীও আছে কওঁতেতো কৈ দিলো ন এতিয়া মই গাড়ীখন বিচাৰিলে ক'ৰ পৰা আনি দিম গাড়ীখন দাদা তেনেহ'লে মোক অকণমান হেল্প কৰি দিব নেকি তাকেইতো মই তোমাক হেল্প কৰিম বুলিয়ে ভাবিছিলোঁ কিন্তু ড্ৰাইভাৰটোৱে গাড়ীখন নি ক'তনো আছেগৈ জানো গমেই পোৱা নাই ইমান দেৰিলৈকে অহাই নাই সেইটো এইটোৱে মোক এনেই বম দিছে গম পাইছো নহয় নহ'লেতো মই তোমাক নি আৰামত ঘৰত থৈ আহিলোহেঁতেন মই খুব ভাল মানুহ জানানে দাদা হ'ব দিয়ক মই লাহে লাহে গৈ থাকোঁ আৰু দেই আপুনি থাকক মই যাওঁ চালা ছোৱালীজনী সঁচাকৈ ধুনীয়া আছিল দেই লিফ্টটো দি দিব পৰা হ'লে ভালেই আছিল চিনেমাবিলাকততো এনেকৈয়ে লভ হৈ যায় মোৰো আজি হৈ গ'লহেঁতেন চাগে চালা কিবা দিনেই বেয়া নে শনি দশা চলিছে মই ক'ব পৰা নাই দেই নাই মই এবাৰ অনলাইন চব্জি দোকান এখন খুলিব লাগিব তেতিয়াহে মই ভাল হ'ব যেন পাইছোঁ দোকানী বাবু कैसन बा ঠিকেই कभी कैसे देते हैं কেঁচাই দিছোঁ একদম গোবৰত হোৱা কবি গোবৰত আজি ৰাতিটো মই গোবৰ পানীতে তিয়াই থৈছিলোঁ একদম তাজা কবি কেঁচা কবি লৈ যাওক ओ भाई वो तो बात ना कहिसे दाम कितना है दाम 12 টকা 12 অনা লৈ যাওক ना 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 बहुत दाम চাল্লা বহুত দাম বুলি কৈ গুচি গ'ল যে মোৰতো আজি বহনীয়ে নহৈছে না আজি আৰু দোকান বন্ধ কৰিম দেই ঘৰ যাব লাগিব আৰু আহিলি ক'তা বস্তুখিনি আনিবলৈ কৈছিলোঁ নানিলি যে ঘৰৰ বস্তুখিনি মা কি কৰিবি বজাৰ বহুত বেয়া আজি কি মানে বজাৰ ইমান বেয়া নে আজি এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু হয় ঘৰখনে নচলিব নহয় বেলেগ কিবা এটাকে কৰ নহ'লে আৰে মা তই ইমান চিন্তা কৰনে লোকেচোন চাহ বিকি প্ৰধানমন্ত্ৰী হৈ গ'ল মইতো চব্জি দোকান দিতো অন্ততঃ ঘৰখন চলাব পাৰিম ন লোকে চাহ বিকিছিলে যদিও তোৰ নিচিনা হোৱা নাছিলে নহয় তই আকৌ বজাৰ বেয়া হ'ল বুলি ক'লে ঘৰলৈ আহিয়ে দিয় কাষ্টমাৰক 2 এটা তেল মাৰি পিনে বস্তু কেইটামান বিকিবলৈ চেষ্টা কৰিব লাগে মা তেলনো কেনেকৈ মাৰিবি কাষ্টমাৰক তেল মৰাটো পিছৰে কথা কিন্তু ঘৰলৈ মিঠাতেল আনিবলৈ পইচা নাই ইমান দাম তেলৰ তই আকৌ কাষ্টমাৰক তেল মৰাৰ কথা কৰে এনেকৈ হ'লে হ'ব নেকি বা তোৰ ঘৰখন পাতি দিবলৈ মোৰ চিন্তা কৰিবলগীয়া হৈছে জাননে তোৰ একদম এই স্বভাৱবোৰ বা আৰু কচোন এনেকৈ হ'লে বাৰু তোলে কোনে ছোৱালী দিব আৰু কোনজনী আহিব মা তই যে কেনেকুৱা কথাবোৰ চিন্তা কৰ বিয়া প্ৰথমবাৰ পাতিবলৈহে দিগদাৰ পিছৰ কিবাটো একদম ইজি হৈ যায় নিজে আহি যাব লাইনত চিন্তাই নকৰিবি তই মানে তই কেইজনী ঘটিম বুলি ভাবিছ বা কচোন এইবোৰ ভবা নভবা কথা নহয় মা এইবোৰ চব ভগৱানৰ লীলা গম পাইছ বহুত টকা পইচা থাকিলেও ছোৱালী নাপায় আৰু টকা পইচা নাথাকিলেও ছোৱালী পায় জাননে মা মোৰ চব্জি দোকান নচলিলেও মই বিয়া পাতিব পাৰিম সেইটো মোৰ কনফিডেঞ্চ আছে জাননে মা হ'ব তোৰ এনেকুৱা কনফিডেঞ্চ নাচাওঁ নুশুনো ভিতৰলৈ ভাত পানী বনাই ৰেডি কৰি থৈ দিছোঁ অকলে খাবলৈও বেয়া লাগে বোলো তই আহিলে খাম আৰু বুলি ৰৈ আছোঁ খাই লওঁগৈ